Hey guys, welcome back to my another vlog. কি খবৰ আপোনালোকৰ? আজি ৰাতিপুৱা উঠি গা পা ধুই কেইটামান কাপোৰ ধুই দিলোঁ, তাৰ পিছত ডেইলিৰ নিচিনা পূজা কৰি কেইটামান কাঠবাদাম খাই পানী খালোঁ, তাৰ পিছত চাহ খালোঁ। আৰু এতিয়া 10টা বাজিলে দুটামান ৰুটি খাই দিলোঁ আৰু এতিয়া মই গৈ বনাম দুপৰীয়াৰ কাৰণে মাছ আৰু মাংস। ইয়াত চাওঁ পিঁয়াজ নহৰু আলু এইখিনি মই কাট কৰি লৈছোঁ আৰু মাছ আৰু মাংসখিনি মই ধুই আনিলোঁ। এয়া মোৰ মাছ ফ্ৰাই হৈ আছে। মাছ ফ্ৰাই কৰাৰ পিছত মই আৰু পিঁয়াজ আৰু নহৰু এইখিনি পেষ্ট কৰি ল'ম। ইয়াত মাছ ফ্ৰাই হৈ গ'ল আৰু ইফালে চাওক আছে পিঁয়াজ নহৰু আৰু আদা, এইখিনি মই এতিয়া গৈ পেষ্ট কৰিম। আৰু ইফালে মই মাংসখিনি তেল আৰু মছলা পাতি দি অলপ সময়ৰ কাৰণে এনেকৈ ৰাখি দিছোঁ। আৰু ইফালে মই আলু আৰু পটল বহাইছোঁ। আলু আৰু পটল ইয়াত ফ্ৰাই হৈ গ'ল, অলপ পানী দি দিলোঁ আৰু অলপ পিছত মই মাছখিনি দি দিম। আৰু ইফালে মই চাউল ল'লোঁ, চাউলখিনি ধুই অনাৰ কাৰণে। আৰু ইয়াতে মই এতিয়া ফ্ৰাই কৰা মাছখিনি দি দিলোঁ। মাছৰ আঞ্জা হোৱাৰ পিছত মই মাংস বনাম। এয়া চাওক মোৰ মাছৰ আঞ্জা ৰেডি হৈ গ'ল। এতিয়া মই মাংস বনাম। মাংসখিনি লৈ লৈছোঁ আৰু ইফালে কেৰাহী বহাই লৈছোঁ। কেৰাহী গৰম হোৱাৰ পিছত তেল দি দিলোঁ। এতিয়া তেল গৰম হোৱাৰ পিছত মাংসখিনি দি দিম। তেল গৰম হৈ গ'ল, এতিয়া মাংসখিনি দি দিলোঁ। মাংসখিনি তেল মছলা নিমখ চব দিয়া আছে, এতিয়া আৰু একো দিব নালাগে। অলপ সময়ৰ কাৰণে এইখিনি ঢাকি ৰাখিম বইল হোৱাৰ কাৰণে। মাংসখিনি বইল হৈ গ'ল, এতিয়া মই এইখিনি অলপ ফ্ৰাই কৰিম। ইফালে মাংস ফ্ৰাই হৈ আছে আৰু ইফালে মই ভাত বহাই দিছোঁ। মাংসখিনি ফ্ৰাই হোৱাৰ পিছত মই অলপ পানী দি দিম। পানী দি দিলোঁ আৰু এতিয়া মই অকণমান গৰম মছলা দিম। ইয়াত চাওক গৰম মছলা লৈছোঁ। এতিয়া অলপ গৰম মছলা দি দিলোঁ আৰু অলপ পিছত মোৰ মাংস ৰেডি হৈ যাব। এতিয়া মোৰ মাংস ৰেডি হৈ গ'ল আৰু মোৰ ভাত হৈ গ'ল। এতিয়া ভাত খাই ল'ম। ভাত লৈ লৈছোঁ আৰু লগত আছে চাওক নেমু আৰু ইয়াত মাছৰ আঞ্জা লৈ লৈছোঁ আৰু এতিয়া ল'ম মাংস। ভাত খোৱাৰ পিছত বাচনবিলাক ধুই দিম, তাৰপিছত অকণমান ৰেষ্ট কৰিম। ৰেষ্ট কৰি উঠিলোঁ আৰু এতিয়া আমি খাম ফল। ফলকেইটা ফাৰ্ষ্টত মই ধুই ল'ম। ফলকেইটা ক'ৰ পৰা লৈছোঁ আপোনালোকে জানেনে? যিসকলে মোৰ আগৰ ভিডিঅ'টো চাইছে তেওঁলোকে দেখা পাইছে মই গোৱালপাৰাত অহাৰ সময়ত জালুকবাৰীৰ পৰা লৈছিলোঁ ফলকেইটা আৰু মোৰ হাজবেণ্ডে তাতে আম খাই চাইছিলে, মিঠা আছে। আৰু আপোনালোকে বাৰু কোনে কি ফল খাই ভাল পায় কমেণ্টত জনাব। আৰু যিসকলে নতুনকৈ চাই আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। গাইজ ফলকেইটা লৈ বহিলোঁ মই এতিয়া। আৰু এটা কথা জানেনে? কোনোবা যদি এনেকৈ ৰেডি কৰি দি দিয়ে খাই বহুত ভাল লাগে, কিন্তু এনেকৈ নিজে কৰি তাৰপিছত খোৱাটো মানে কি ক'ম, মোৰ একেবাৰে ভাল নালাগে, বৰ লাগি যায়। আৰু ফ্ৰেণ্ডছ, মই কিন্তু আম খাই বহুত ভাল পাওঁ। এতিয়া আমৰ ছিজন, এতিয়া ডেইলি আম খাম। মোৰ নিচিনা এনেকুৱা আম খাই ভাল পোৱা কোন কোন আছে বাৰু প্লিজ কমেণ্ট কৰিব। ৰেডি কৰোঁতে কিমান সময় লাগি আছে দেখিছেনে? মোৰ অশান্তি লাগি যায় এনেকুৱা। গাইজ চাওক ফাইনেলি ৰেডি হৈ গ'ল আৰু এতিয়া আমি খাবলৈ বহিম। ফল খালোঁ আৰু এতিয়া অলপ বাহিৰত ওলালোঁ। ঘৰৰ ভিতৰত বহুত গৰম, বাহিৰত ওলালোঁ। বাহিৰত ওলালে অলপ বতাহ লাগে। আৰু ফ্ৰেণ্ডছ, আজি ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ আৰু আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিছে প্লিজ কমেণ্টত জনাব। টাটা বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম।